নমস্কাৰ বন্ধুসকল, চি ইউ এগেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি উপস্থিত আছোঁ অসমৰ পশ্চিম সীমান্তত, অৰ্থাৎ ভাৰত বাংলা সীমান্তত একমাত্ৰ যিখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে, সেই সত্ৰখনত মই আজি উপস্থিত হৈছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে হয়তো জানেই যে সত্ৰ আৰু নামঘৰ হৈছে গুৰুজনাৰ অসমীয়া সমাজলৈ দিয়া এক অনবদ্য অনুষ্ঠান। এই সত্ৰ আৰু নামঘৰেই সমাজৰ সকলো শ্ৰেণীৰ মানুহক এক কৰাত বহুতো অৰিহণা যোগাই আহিছে। আজিৰ পৰা প্ৰায় 450 বছৰ পূৰ্বে, অৰ্থাৎ প্ৰায় 1557 পৰা 58 খ্ৰীষ্টাব্দত শংকৰদেৱৰ অনুজ ভাতৃ শ্ৰী শ্ৰী ৰাম ৰায় আতাই এই সত্ৰখন স্থাপন কৰিছিল। কিন্তু এই ভেটি স্থাপন কৰিছিল শংকৰদেৱে নিজেই। এই সত্ৰখনৰ অতীত ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে এই সত্ৰ স্থাপন কৰাত কিছু আমোদজনক ইতিহাস আছে। বন্ধুসকল, এই তীৰ্থভূমিতেই তেতিয়াৰ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ, যাক আমি মহাবীৰ চিলাৰাই বুলি জানো, তেওঁৰ সৈতে শংকৰদেৱৰ অনুজ ভাতৃ ৰাম ৰায় আতাৰ জীয়ৰী আই ভুৱনেশ্বৰীৰ সৈতে বিবাহ সম্পন্ন হয়। এতিয়া আমি গুৰু গৃহভাগ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে। সেই সময়তে কি সুন্দৰভাৱে কাঠত শিল্পীসকলে তেওঁলোকৰ শিল্প প্ৰকাশ কৰিছে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকৰ শিল্পী সত্তা কেনেকৈ এক কাঠত বৰ্ণনা কৰিছে ভগৱানৰ প্ৰতিচ্ছবি। এই সত্ৰখনত শংকৰদেৱে স্থাপন কৰা যি অক্ষয় বন্তি এতিয়াও তেনেকৈ জ্বলি আছে, আৰু ৰামৰ খৰম, গুণমালা, ৰত্নাৱলী শাস্ত্ৰ আৰু এক মন্দিৰা তাল বুলি তাল এযোৰ এই সত্ৰখনত আছে বুলি সত্ৰ কৰ্তৃপক্ষই আমাক জনায়। এয়া আপোনালোকে দেখিবলৈ পাইছে কেনেকৈ কাঠত শ্ৰীকৃষ্ণ লীলা আৰু সাগৰ মন্থনৰ ভাস্কৰ্য সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশত হয়তো তেতিয়াৰ শিল্পীসকলে এনেকৈ কাঠত কটাইছে। এতিয়াও কেনেকৈ অক্ষত অৱস্থাত আছে। এইবোৰ অৱশ্যে এতিয়া বৈজ্ঞানিকভাৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ ৰং কৰা হৈছে। আপোনালোকে চাওকচোন, কি এক সুন্দৰ প্ৰতিচ্ছবি শিল্পকলা। এই তীৰ্থভূমিত বিবাহখন সম্পন্ন কৰাৰ কাৰণটো আছিল এনেধৰণৰ যে চিলাৰাই আৰু আই ভুৱনেশ্বৰীৰ বিবাহখনৰ বাবে সন্মতি প্ৰকাশ কৰিলেও কিন্তু ৰাজবংশই প্ৰজাৰ ঘৰত বিবাহ কৰোৱাত কিছু অসুবিধা আছিল। সেইবাবে শংকৰদেৱৰ পৰিয়াল বৰ্তমানৰ বৰপেটাৰ পাটবাউসীৰ পৰা আৰু ৰাজবংশৰ পৰিয়ালে কোচবিহাৰৰ পৰা নাৱেৰে আহি এই স্থানতে মিলিত হৈছিল। আৰু শংকৰদেৱে যেতিয়াই নতুন ঠাইলৈ যায়, তেতিয়াই শংকৰদেৱে কি কৰিছিল? সত্ৰ স্থাপন কৰিছিল।
আমি এই সত্ৰখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। আহকচোন তেখেতসকলে কি জনালে আমাক। বন্ধুসকল, আমাৰ এই সত্ৰৰ লগত জড়িত এই অঞ্চলৰে ব্যক্তি এজনক আমি লগ পাব চেষ্টা কৰিছিলোঁ। তেখেতৰ পৰা এই সত্ৰখনৰ প্ৰতিষ্ঠানৰ ৰহস্য, অৰ্থাৎ এই সত্ৰখন কিয় প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল শংকৰদেৱে। নমস্কাৰ, জয়গুৰু শংকৰ। অলপ এইফালে আহি আপোনাৰ পৰিচয়টো দিবচোন। মই শ্ৰী কমলাকান্ত দাস, শ্ৰী ধাম ৰামৰায়পুৰী সত্ৰ। মানে এই যে সত্ৰখন প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল শংকৰদেৱে, কিয় প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল বা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, তাৰ বিষয়ে চমুকৈ অলপ জনাই দিলে ভাল পাম। ইয়াতে 1557 খ্ৰীষ্টাব্দত মহাৰাজ নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰাই আৰু গুৰুজনাৰ ভাতৃ ৰামৰাই আটাৰ জীয়ৰী আই ভুৱনেশ্বৰী বিয়াখন এতেই হয়। তেতিয়া গুৰুজনাই এই সত্ৰখন স্থাপনা কৰি থৈ গৈছিল। তাৰপিছত যথাক্ৰমে হৰিয়াতৈ লক্ষ্মীকান্ত বুঢ়াভকত সত্ৰাধিকাৰী যে পৰিচালনা কৰি আছে। বৰ্তমান সত্ৰাধিকাৰ জিতেন্দ্ৰনাথ দেৱৰ নেতৃত্বত চলি আছে। তেখেত কিমান চনৰ পৰা জড়িত হৈ আছে সত্ৰাধিকাৰ হিচাপে? তেখেতে প্ৰায় 25 বছৰৰ পৰা জড়িত হৈ আছে সত্ৰাধিকাৰ। তেওঁৰ পূৰ্বতে কোনোবা আছিল নেকি? তেওঁৰ পূৰ্বতে লক্ষ্মীকান্ত বুঢ়াভকতে আছিলে। এনেকৈ যথাক্ৰমে চলি আহিছে সত্ৰখন, এনেকৈ চলি আছে। বিভিন্ন ছ'চিয়েল মিডিয়াত আমি শুনিবলৈ পাইছোঁ যে ইয়াৰ ওচৰতে মানে বৰ্তমান বাংলাদেশৰ ভিতৰত এজোপি ঔগছ আছে, 0 পইণ্টত আছে। হয় হয়, এতিয়াও আছে নে? এতিয়াও গছজোপা আছে। অৰিজিনেল গছটো ঢুকালে, তাৰ গুৰিৰে অলপ ওলাইছে, এতিয়া আছে। তাতে যাবলৈ গ'লে BSৰ পাৰ্মিশ্যন লৈ যাব লাগে। তাত কিবা পূজা অৰ্চনা হয় নেকি? আমাৰ গুৰুজনৰ জন্ম উৎসৱৰ দিনাখন নাম কীৰ্তন লৈ তাতে যাওঁ। BSৰ লগত থাকে, গোটেই চিকিউৰিটি লৈ যায় নামৰ দলটো। নাম কীৰ্তন কৰি তাৰ পৰা উভতি আহোঁ। 10-15 মিনিটমান থাকোঁ তাতে। আৰু ইয়াতে আপোনালোকৰ এই সত্ৰত কি ধৰণৰ উৎসৱ উদযাপন কৰা? আমাৰ ইয়াতে দৌল উৎসৱটো দৌল পূৰ্ণিমাত হয়, মাঘ মাহৰ ফাগুন মাহত। আৰু ৰথটো ডাঙৰ হয় আহাৰ মাহত। আৰু গুৰুজনাৰ তিৰোভাৱ তিথি, জন্ম উৎসৱ, কৃষ্ণৰ জন্মাষ্টমী, এইবিলাক বৰ ধুমধামেৰে পালন কৰা হয়। ভাওনা আদিও হয় নাট। এই সত্ৰত বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ নিশ্চয় আগমন হয়। এনে ক'ৰ পৰা ভক্ত আহে? বিশেষকৈ আমাৰ পাঠশালা, বৰপেটা, নগাঁও, তাৰ ওচৰৰ দিনকেইটা, কুচিয়াকাটি, দেৱীতলা, মানে বেংগলৰ পৰাও আহে হৰিপুৰ। আৰু BTC এলেকাৰ কুচিয়াকাটি, দেৱীতলা এইবিলাকৰ পৰাও আহে। তেওঁলোকে নাম কীৰ্তন গায়, এনেকৈ চলি আছে। আৰু এতিয়া ইয়াৰ পিছত আমি যিখন আমাৰ নৰনাৰায়ণ তেতিয়া নৃপতি আছিল কোচবিহাৰৰ, তেখেতে এই সত্ৰত এখন পিতলৰ ৰথখন আমি চাব পাৰিমনে? পাৰিব। বলকচোন আমি এতিয়া ৰথখন চাম। এইখন বিশেষ ৰথ। এই বিহাৰৰ তেতিয়াৰ ৰজা নৰনাৰায়ণে তেওঁৰ ভাতৃ চিলাৰায়ৰ বিবাহত মৰমৰ উপহাৰ স্বৰূপে প্ৰদান কৰিছিল। এই বিশেষ ৰথখন পিতলেৰে নিৰ্মিত আৰু এই ৰথখন বহু পুৰণি। এতিয়া অসম চৰকাৰে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক। এই ৰথখন যেতিয়া বিবাহত উপহাৰ হিচাপে দিছিল তেতিয়াৰ পৰা এনেকুৱাই আছে। এনেকৈয়ে আছে। আগতে এইকাৰণে আমাৰ ৰথে ঘূৰাইছিলোঁ, ৰথ পূজাৰ সময়ত ৰাইজে টানি লৈ চাৰিওফালে ঘূৰাই, সত্ৰ চাৰিওফালে ঘূৰাইছিল, 7 পাক ঘূৰাইছিল নাম কীৰ্তন সহকাৰে। তাতে গোহাঁই তুলিছিল কৃষ্ণৰ প্ৰতিমূৰ্তি, এই 7 পাক ঘূৰি আকৌ থৈছে। এতিয়া এইখন ওলাই নে নোলায়? এতিয়া বাহিৰত এনেই ৰাখোঁ, মানে এইখন লৈ ঘূৰি নুফুৰে, বেয়া হৈ গৈছে। আৰু তাৰ অল্টাৰনেটিভ আমি কাঠৰ এখন বনাইছোঁ, বিকল্প হিচাপে বনাইছোঁ। এইখনে পূজাৰ সময়ত আমি কি কৰোঁ, এইখনো পূজা কৰোঁ, আমি এইখনো পূজা কৰোঁ। বন্ধুসকল, আপোনালোকে নিজে এবাৰ ভাবকচোন, এই পিতলৰে নিৰ্মিত ৰথখন এতিয়াও কেনেকৈ
জিলিকি আছে। কি এক শিল্পকলা! এই শিল্পকলাৰ দ্বাৰাই আমি অনুমান কৰিব পাৰোঁ কিমান চহকী আছিল। আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে যিখন এতিয়া ৰথযাত্ৰাত ব্যৱহাৰ কৰে, কাঠেৰে নিৰ্মিত, প্ৰায় হুবহু সেইখন ৰথৰ নিচিনাকৈ নিৰ্মাণ কৰি উলিয়াইছে। এয়া চাওক আৰু অনুভৱ কৰক। বৰ্তমান এই সত্ৰত কিমানমান মাটি আছে? বৰ্তমান 600 বিঘামান মাটি আছে আমাৰ, বাকীখিনিতো বাংলাদেশত পৰিলে। হয়। বাংলাদেশত কিমান পৰিছে? বাংলাদেশত প্ৰায় 700 বিঘামান পৰিছে। বৰ্তমান 600 বিঘামান মাটি আছে, তাৰে আমাৰ কিছুমান ভকত বাংলোৱে খাই আছে, তাৰে গুৰু গত দিয়ে। আৰু সত্ৰ নিগাজীকৈ 80 বিঘামান মাটি আছে এতিয়াও। বাকীবিলাক ভকত বাংলোৱে খাই গুৰু গত দিয়ে সত্ৰত। এনেকৈ চলি আছে আৰু। এনে আপোনালোকক এই সত্ৰত চৰকাৰে অনুদান? চৰকাৰে বাৰ্ষিক এটা আগৰ 1948 এটা অনুদান দিছিলে 3,600 টকা। এইটো বৰ্তমানো দি আছে, বৰ হোৱা নাই। 3,600 টকাকৈ। নতুন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কিবা? ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আঁচনি ধৰিলোঁ, সাংস্কৃতিক বিভাগৰ পৰা এখন চিঠি আহিছে, সেই চিঠি বনাই ডিপাৰ্টমেণ্টৰ মানুহ আহি তেওঁলোকে চাই পেলাই কৰি ইষ্টিমেট বনাই পঠাই দিছে ডাইৰেক্টৰ অফ কালচাৰেল আছাম। আৰু আমি যে আৰম্ভণিতে দেখিছোঁ এই গেটখন যে আছে, এইখন ধৰক কেতিয়াৰ পৰা কেতিয়া নিৰ্মাণ কৰা হৈছে? নতুনকৈ বেছি দিন হোৱা নাই, 40 বছৰমান হৈছে। আমাৰ কমলেশ্বৰ ৰায় দিয়ে আছিলে, তেখেতে অনুদান দিছে। আগত কাঠতে আছিলে, ভাঙি নতুন একদম পুৰণা কি আছে? একদম আৰম্ভণিৰ পৰা কোনটো আছে ইয়াত? আৰু প্ৰায় এইটো আমাৰ আছে গুৰু ঘৰটো আছে, প্ৰায় 200 বছৰমান হ'ব। আহকচোন অলপ আগুৱাই আহক। এইটো পুৰণা, এইবাৰ ৰজাঘৰীয়া। এইটো ৰজাঘৰী। আমি অলপ ৰিপেয়াৰিং কৰিছোঁ মাজতে, আগত কাঠৰ আছিলে, ৰিপেয়াৰিং অলপ কৰিছোঁ। বাকী ইয়াত যে আমি এটি কুঁৱা দেখিবলৈ পাইছোঁ, এইটো গুৰুজনাৰ আমোলত। গুৰুজনাই খন্দুৱাইছিল। আমাৰ ৰিপেয়াৰিং কৰিছোঁ অলপ। এতিয়া ইয়াত পানী চানী খোৱা নহয় চাগে? বেয়া আৰু নষ্ট। ঠিক আছে, আপোনালৈ ধন্যবাদ থাকিল। ধন্যবাদ। এয়া আপোনালোকে দেখিবলৈ পাইছে সেই সময়ৰে এটি বিশেষ কুঁৱা। আচলতে সেই সময়ছোৱাত মানুহৰ খোৱাপানীৰ ব্যৱস্থা কেৱল কুঁৱা বা তেনেকুৱা ধৰণৰ পুখুৰীতে আছিল। বন্ধুসকল, শংকৰদেৱে যে কেৱল ধৰ্মই প্ৰচাৰ কৰিছিল তেনেকুৱা নহয়। আমাৰ অসমীয়া সমাজখন তেওঁ যিটো এটা আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গ'ল যে ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহকে একাকাৰ কৰি অসমীয়া সমাজখন একেলগে আগবাঢ়ি যোৱাতে তেখেতে যি আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেই আদৰ্শ অসমীয়া সমাজখনে আমি প্ৰতিটো প্ৰজন্মই যাতে তাক ধৰি ৰাখিব পাৰোঁ, সেইখিনি আমাৰ প্ৰতিজন অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ।